কায়দাত আৰক্ষীক ঢুলি দি পলাব বিচৰা ডকাইতক গুলিয়াই নিহত কৰিলে গোৱালপাৰা আৰক্ষীয়ে। শনিবাৰে নিশা আৰক্ষী আৰু ডকাইতৰ দলৰ মাজত গুলিয়াগুলিৰ পিছত নিহত হয় এটা ডকাইত। চাৰিজনীয়া ডকাইতৰ দল গোৱালপাৰা লক্ষীপুৰৰ পৰা আগিয়া অভিমুখে আহি থকা অৱস্থাতে আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হয় আৰু পিছে আৰক্ষীক কেৰেপ নকৰি প্ৰচণ্ড বেগেৰে বেৰিকেড ভাঙি ডকাইতৰ দল পলাবলৈ চেষ্টা কৰাৰ লগতে আৰক্ষীলৈ গুলীচালনা কৰে। প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলীচালনা কৰাত এটা ডকাইত নিহত হয়। আন এটা ডকাইতক আহত অৱস্থাত গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আন্ধাৰৰ সুযোগ লৈ আন দুটা ডকাইত পলায়ন কৰে। আমি পুনৰবাৰ জনাইছো ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে। হিন্দী চিনেমাৰ কায়দাত আৰক্ষীৰ চকুত ধূলি দি পলাব বিচৰা ডকাইতক গুলিয়াই নিহত কৰিলে গোৱালপাৰা আৰক্ষীয়ে। শনিবাৰে নিশা আৰক্ষী আৰু ডকাইতৰ দলৰ মাজত গুলিয়াগুলিৰ পিছতে নিহত হয় এটা ডকাইত। চাৰিজনীয়া ডকাইতৰ দল গোৱালপাৰাৰ লক্ষীপুৰৰ পৰা আগিয়া অভিমুখে আহি থকা অৱস্থাতে আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ চেষ্টা কৰে। পিছে আৰক্ষীক কেৰেপ নকৰি প্ৰচণ্ড বেগেৰে বেৰিকেড ভাঙি ডকাইতৰ দল পলাবলৈ চেষ্টা কৰাৰ লগতে আৰক্ষীলৈ গুলীচালনা কৰে আৰু প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলীচালনা কৰাত এটা ডকাইত নিহত হয়। আন এটা ডকাইতক আহত অৱস্থাত গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আন্ধাৰৰ সুযোগ লৈ আন দুটা ডকাইত পলায়ন কৰে। আৰু এই সন্দৰ্ভত আৰু অধিক খবৰ আমাক জনাব আমাৰ সাংবাদিক উদিত নাৰায়ণ কলিতাই। হয় মঞ্জুশ্ৰী, অপৰাধীৰ বিৰুদ্ধে গোৱালপাৰা আৰক্ষী অধিক কঠোৰ হোৱা পৰিলক্ষিত হৈছে। আপুনি যদি চাই দেখিব যে এটা সপ্তাহত দুটাকৈ এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে গোৱালপাৰাত। যোৱা 24 আগষ্টৰ নিশা ৰংচুলিত অপহৰণকাৰী দলৰ বিৰুদ্ধে আচলতে আৰক্ষীয়ে অভিযান চলাইছিলে আৰু তাত আৰক্ষীয়ে গুলীত এগৰাকী দুৰ্ধৰ্ষ অপৰাধী আহত হৈছিলে আৰু তাৰ পিছতে যোৱা নিশা সংঘটিত হৈছে আন এনকাউণ্টাৰৰ ঘটনা। আৰু ঘটনাৰ বিৱৰণী অনুসৰি লক্ষীপুৰৰ পৰা আগিয়া অভিমুখে এখন চুইফ্ট বাহনেৰে চাৰিজনীয়া এটা ডকাইতৰ দল আহি আছিলে আৰু দেখা গৈছিলে যে ৰংচাই যে লক্ষীপুৰ আৰু আগিয়াৰ মাজভাগত থকা ৰংচাই আৰক্ষী চকীয়ে যে আৰক্ষীৰ নিয়মীয়া তালাচী সেই তালাচীত এই চুইফ্টখন ৰখাবলৈ নিৰ্দেশ দিছিলে, কিন্তু আৰক্ষীৰ সেই নিৰ্দেশ অমান্য কৰি চুইফ্টখনে আৰক্ষীক দেখি আচলতে পলায়ন কৰিছিলে আৰু ৰংচাই আৰক্ষীয়েও খেদিছিলে আচলতে সেই চুইফ্টখনক। হিন্দী চিনেমাৰ কায়দাৰে ডকাইতৰ দলটোৱে পলাবলৈ চেষ্টা কৰিছিল যদিও কিন্তু আৰক্ষীয়ে আগিয়াতো আচলতে এই ডকাইতৰ দলটোক লক্ষ্য কৰি গুলীচালনা কৰিছিলে আৰু তাৰপিছত দেখা গৈছে যে ডকাইতৰ দলটোৱে আৰক্ষীৰ গুলীক আচলতে কেৰেপ নকৰি পলাবলৈ চেষ্টা কৰাৰ সময়তে দুধনৈতো আৰক্ষীয়ে সৈতে গুলীয়াগুলী সংঘটিত হয় আৰু তাৰপিছত আৰক্ষীয়ে পিছে পিছে খেদি যোৱাৰ সময়তে দেখা গৈছে যে মাটিয়া বা মৰনৈত আৰক্ষীৰ যি বেৰিকেড আছিলে সেই বেৰিকেড ভাঙি চূৰ্ণ বিচূৰ্ণ কৰে চুইফ্ট বাহনখনে আৰু তাৰপিছত আৰক্ষীয়ে পিছে পিছে খেদি পঠিয়াৰ লগে লগে গোৱালপাৰা আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডি বা অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকাৰ নেতৃত্বত এটা বৃহৎ আৰক্ষীৰ দল গোৱালপাৰা সদৰত উপস্থিত থাকে আৰু পূৰ্ব পৰিকল্পিত অনুসৰি যিহেতু পিছফালে আচলতে খেদি আহিছিলে সেই চুইফ্ট বাহনখনক আৰু তাৰপিছত দেখা গৈছিলে যে কাৰবালাৰ গোবিন্দপুৰ আছে, সেই গোবিন্দপুৰত আৰক্ষী আৰু সেই ডকাইতৰ দলটোৰ মাজত তুমুল আচলতে গুলীয়াগুলী সংঘটিত হয় নিশা প্ৰায় 12 মান বজাত। আৰু তাৰপিছত দেখা গৈছিলে যে চুইফ্ট বাহনখন আচলতে গুলীৰে ঠকা সৰকা হয় আৰু দেখা গৈছিল যে চুইফ্ট বাহনখন এই স্থানতে আমি যি স্থানত উপস্থিত আছোঁ গোবিন্দপুৰৰ খৰাংপাৰাত আৰু এই স্থানতে আচলতে চুইফ্ট বাহনখন যে চূৰ্ণ বিচূৰ্ণ অৱস্থাত এৰি ডকাইতৰ দলটো পলাবলৈ চেষ্টা কৰিছিল আৰু এই চুইফ্ট বাহনখনতে এটা মৃতদেহ আচলতে ডকাইতৰ এটা মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে আৰু তাৰপিছত যি তিনিজনীয়া ডকাইত আছিলে আন তিনিজন, সেই তিনিজনীয়া ডকাইতৰ দলৰ এজন ডকাইত আচলতে এই স্থানতে যিটো বিল দেখিছোঁ আমি পানী আচলতে এই বিলত জঁপিয়াই পৰে আৰু ইয়াৰ পিছত সেই ডকাইতৰ দলটো আন্ধাৰৰ সুযোগ লৈ কিছু ওখ স্থানত আশ্ৰয় লৈ থাকে আৰু পিছত স্থানীয় ৰাইজৰ তৎপৰতাত আৰক্ষীয়ে ৰচিদুল ইছলাম নামৰ গুলীবিদ্ধ এগৰাকী ডকাইত আচলতে তেওঁক উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু আজি পুৱা আন এটা মৃতদেহ আচলতে উদ্ধাৰ কৰে এগৰাকী স্থানীয় লোকৰ ঘৰত। মুঠৰ ওপৰত ক'ব লাগিব যে কালিৰ যি ঘটনা এনকাউণ্টাৰৰ ঘটনা সেই ঘটনাত দুটা ডকাইত নিহত হৈছে, আন এজন ডকাইত এণ্ডাৰ সুযোগ লৈ পলায়ন কৰিছে যদিও কিন্তু আন এটা গুলীবিদ্ধ ডকাইত ইতিমধ্যে গোৱালপাৰা অসমৰ চিকিৎসালয়ত চিকিৎসাধীন হৈছে। নিহত দুটা ডকাইতৰ ভিতৰত এজনৰ নাম বাছেৰ আলী বুলি জানিব পৰা গৈছে আৰু বাছেৰ আলীৰ ঘৰ লক্ষীপুৰৰ ধুমেৰঘাটত আৰু যিজন ৰচিদুল ইছলাম নামৰ গুলীবিদ্ধ যি ডকাইত তেওঁ যিহেতু গোৱালপাৰা অসমৰ চিকিৎসালয়ত আছে, তেওঁৰ ঘৰ ধুমেৰঘাটত। আমি এই মুহূৰ্তত দেখুৱাইছোঁ তেজৰ চেকুৰা এতিয়াও পৰি আছে এই স্থানত আৰু গোবিন্দপুৰৰ যি খংৰাপাৰা এই খংৰাপাৰাত এই স্থানতে আচলতে এতিয়াও তেজৰ চেকুৰা পৰি আছিলে আৰু এই স্থানতে আমি যি স্থানত দেখুৱাইছোঁ দৃশ্য নিউজ লাইভৰ দৰ্শকসকলক এই স্থানতে আচলতে এই চুইফ্ট বাহনখন আছিলে আৰু এই স্থানতে সেই বাহনখন এৰি ডকাইতৰ দলটো আচলতে আন তিনিজন ডকাইতৰ দল পলাইছিলে আৰু এই স্থানতে এটা মৃতদেহ উদ্ধাৰ কৰিছিলে নিশা আৰক্ষীয়ে। তাৰপিছত
ৰাতিপুৱাৰ ভাগত স্থানীয় লোকৰ ঘৰত আন এটা মৃতদেহ উদ্ধাৰ কৰা হয়। মুঠৰ ওপৰত কালিৰ যি এনকাউণ্টাৰৰ ঘটনা এয়া গোৱালপাৰা আৰক্ষীৰ বৃহৎ সফলতা, কিয়নো হিন্দী চিনেমাৰ কাইদাৰে আচলতে ডকাইতৰ দলটোক কাৰ্যত কৰিবলৈ সক্ষম হৈছে গোৱালপাৰা আৰক্ষীয়ে। আৰু এটা কথা ক'ব লাগিব যে এই স্থানত যে নিশাৰ ভাগত এয়া স্থানীয় লোকসকল আছে, প্ৰত্যক্ষদৰ্শী এইসকল আচলতে এই ঘটনাৰ সাক্ষী। মই আপোনাক কাষলৈ আহিছোঁ, কি ক'ব কালি কেনেকুৱা হৈছিল ঘটনাটো আপুনি কওকচোন অকণমান। কালি ৰাতি 11:12 টাইমত পুলিচ আৰক্ষীয়ে মানে ডকাইতগিলা পিটাই লৈ আহিছে। অহাৰ পিছত গোবিন্দপুৰ আপোনাৰ খঙৰপাৰ আপুনি আছিলে? তেতিয়া আছিলোঁ। তেতিয়া গোলাগুলি হৈছে। গোলাগুলি হোৱাৰ পিছত এজন মাৰা গৈছিল। এইটো লৈ গৈছে ৰাতি। আৰু এতিয়া 7টা বজাত মানে আমি এটা পাইছোঁ, পাব্লিকে পাই আহে না, পুলিচক ফোন কৰা হৈছে, পুলিচে আহি না ডেড বডি পাইছে এটা। ডেড বডি পোৱা গৈছে। ডেড বডিখন লৈ গ'ল। আৰু এজন আছে বোলে, এইটো এতিয়ালৈকে পোৱা নাই। আপোনাৰ ইয়াতে হয়। কেনেকৈ গম পাইছে কথা? ৰাতি 11:12 বজাত আমি ঘৰতে আছোঁ। অলপ টোপনিৰ ভাৱ হৈছে, কিন্তু এতিয়া কিবা বন্দুকৰ গুলিৰ আৱাজ পালোঁ। এটা দুটা তিনিটা আৱাজ পালোঁ। অহাৰ পিছত আমি অলপ আতংকিত হ'লোঁ, কিবা হ'ল নেকি। পিছত আমি ঘৰৰ পৰা ওলাই আহিলোঁ। ওলাই অহাতে ৰাস্তাত দেখিছোঁ পুলিচৰ গাড়ী, 7-8টামান পুলিচৰ গাড়ী। আৰু পিছত দেখিছোঁ ৰিপৰ্টাৰো আছে। তাৰপিছত দেখি আছোঁ যে এটা ল'ৰাই পৰি আছে। আমি ওচৰত গ'লোঁ, যাই কিনে দেখিছোঁ গুলিবদ্ধ হৈ দুটা ভৰিতে গুলি লাগছে নে কিবা হৈ আছে, পৰি আছে। পিছত পুলিচৰ পৰা শুনা পালোঁ যে সি মাৰা গৈছে। আৰু পুলিচে আমাক ক'ল যে আপোনালোকে ভয় খাব নালাগে, সিহঁতো ডকাইতৰ দল, আমি পুলিচে তেওঁক পিটাই আছোঁ, বহুত দূৰৰ পৰা পিটাই আছোঁ। তাৰপিছত আমি অলপ ভয় লগা হ'ল যে, আৰু কৈ আছে যে 4জন আছিল, এটাহে পাল, আৰু 3টা ক'ত গ'ল। তেতিয়া আমি অলপ ভয় লগা হ'ল। পিছত আৰক্ষীৰ লগত আমি সহযোগ কৰি এটা জিন্দা এটা পালোঁ। গুলি লাগাইছিলে? গুলি লগা, হাতত গুলি লাগছিল, সেইটো পালোঁ। আৰু পিছত পুৱাত 6টামান বজাত এটা ঘৰত আৰু দেখিছে লাছ এটা আছে। তাৰপিছত পুলিচক ফোন কৰা হ'ল। গোৱালপাৰা আৰক্ষী থানাৰ পৰা আহি না পুৱাতে লৈ গৈছে। 4জনেই আছিলে। ইতিমধ্যে 3জন ৰিকভাৰ হৈছে, 2জন নিহত, আন এজন গোৱালপাৰা অসমৰ চিকিৎসাধীন হৈ আছে। আন এজন ক'ত গ'ল বুলি সন্দেহ কৰি আপোনালোকে? যিহেতু 4জন আছিলে, আৰু এজন থকা বুলি পুলিচে কৈছে, 4জনমান আছিল, কিন্তু 3জন পোৱা গ'ল। আৰু এজন ক'ত বা গ'ল সেইটো আমিও ৰাতি আন্ধাৰত আমি সহযোগ কৰিছিলোঁ পুলিচত, কিন্তু পোৱা নাই। হয় মঞ্জুশ্ৰী, এটা কথা ক'ব লাগিব যে এইসকল যি স্থানীয় ৰাইজ, তেওঁলোকে আচলতে যথেষ্ট সহায় কৰিছে আৰক্ষীক। নিশাৰ ভাগত আমি দেখিছোঁ যে ৰাইজসকলে ওলাই আহিছে আৰু ডকাইতৰ সন্ধানত আচলতে অভিযান চলাইছিলে বৃহত্তৰ অঞ্চলত। কিন্তু যিহেতু 4জনীয়া ডকাইতৰ দল, ইতিমধ্যে 2জন নিহত হৈছে, আন এজন গোৱালপাৰা অসমৰ চিকিৎসালয়ত উদিত নাৰায়ণ কলিতাই আপোনাক ধন্যবাদ জনাইছোঁ।